মৰ্নিং আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল ইউটিউব ব্লগলৈ কি খবৰ সকলোৰে খবৰ নিশ্চয় খুবেই ভাল হৈছে আলহামদুলিল্লাহ আমাৰো ভাল আৰু এতিয়া টাইম হ'ল ৰাতিপুৱা 8টা বাজি গ'ল আৰু মই ৰেডি হ'লোঁ মানে আজি আমি যাম umrangso যাম মানে ৰাতিপুৱা 7টাতে ইয়াৰ পৰা ওলোৱা কথা আছিল তাৰপাছত আজি মোৰ গাটো অলপ মানে ইমান এটা ভাল নহয় গাটো বেয়া তাৰপাছত ভাবিছিলোঁ মই নাযাওঁ বুলি বৰষুণো পৰি আছে কিনকিনীয়া বৰষুণ তাৰপাছত এতিয়া বৰষুণটো কমিলে অলপ গাটো ঠিক হৈছে এতিয়া তো এতিয়া ওলাইছোঁ আৰু দেৰি হৈ গ'ল বা আমাৰ লংকাৰ বাও যাব লংকাৰ বা জিজু যাব আৰু ৰচুল বা জুমি বাহঁতো যাব আৰু এফালে মই যাম আৰু আৰিফ মানে ইয়াত আছে আৰিফৰ লগত মই ইয়াৰ পৰা যাম ৰাস্তালৈ কৈছিল যাবৰ কাৰণে তো মোকাবিলতে সিহঁত কোনো নাযায় তো ইয়াৰ পৰা মই আৰু আৰিফ যাম আৰু দেৰি হৈ গ'ল অলৰেডি মোৰ হাতত এইটো পলিথিন যে আছে এইটো মোৰ কিবা কিবি বস্তু আছে কেইটামান তো দেৰি হৈ গ'ল আজি কেতিয়াবা মাতি আছোঁ কি নোলায় তো ব্লগটো চাই থাকক শেষলৈকে আৰু আমি এতিয়া ওলাই আছোঁ ঘৰৰ পৰা আৰু আমাৰ আৰিফে যে নতুন বাইক লৈছে জানেনে আমাক এতিয়ালৈকে পাৰ্টি দিয়া নাই সি দিব কৈছে তো যি কি নহওক এতিয়া আমি ওলালোঁ আৰু আমাৰ ঘৰৰ পৰা নগাঁও যাওঁতে 40 মিনিট লাগিব তো নগাঁও গৈ লগ পাই আছে আপোনালোকক তাহাঁতৰ ঘৰলৈ আহিলোঁ তাৰপাছত ইয়াৰ পৰা ওলাই আছোঁ তাৰপাছত এতিয়া টাইম হ'ল আমি ইয়াত আহি 9:15 পালোঁ পূৰা স্পীডত আহিছে তাৰপাছত এতিয়া টাইম হ'ল 9:30 হৈ গ'ল এফালে বাই আছে হাই Hi everyone. Hi. দেৰি হৈ গ'ল ওলাব লাগে আৰু মই চুলিখিনি এৰি দিছোঁ মই বান্ধি ল'ম গাড়ীত ওকে মানে একাউণ্টটো গ্ৰ'ই নকৰে কেনেকুৱা ছাবস্ক্ৰাইব কৰে লাইক কেনেকৈ কৰে অলপ ভালকৈ চাব বিউটি কমপ্লিট লগে ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে সেইটো কাৰণে মই আজিকালি ব্লগ নিদিওঁ মানে ছাপোৰ্টৰ ওপৰতহে মানে আপোনালোকে কণ্টেণ্টবোৰ পাব আৰু ছাবস্ক্ৰাইবাৰটো বঢ়াই নিদিয়ে আৰু কমেণ্টত জনাব কেনেকুৱা ধৰণৰ কণ্টেণ্ট মানে লাগে ন সেইটো কাৰণে মই আজিকালি ব্লগ নিদিওঁ ইমান জানে মোৰ মন নাযায় আপোনালোকে ব্লগটো চাব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব পাৰিলে তো এতিয়া আমি ওলাওঁ ন দেৰি হৈ আছে আমি এতিয়া আহি লংকা পালোঁ লংকা মানে লংকা বাজাৰ পাৰ হৈ মানে ইয়াত ৰখিলোঁ বাহঁত আহি আছে যে বাহঁতে আমাক মানে 1 ঘণ্টাৰ ওপৰত চাগে ফোন কৰি আছে অমুক জেগাত পালোঁ তমুক জেগাত পালোঁ কিন্তু এতিয়ালৈকে বাহঁত আহিয়ে পোৱা নাই আৰু আমাৰ মাহীৰ ল'ৰাও যাব তো মাহীৰ ল'ৰা লৈছে দোকান দেৰি হৈছে অলপ আৰু এতিয়া বাইজান গৈছে কিবা ল'বৰ কাৰণে বাইজানৰ আহি ওলাই গৈছে আমি গাড়ীৰ ভিতৰত বহি আছোঁ আপু আপু হাই হাই দে হাই দে হাই এইফালে চোৱা আহিবনে আপু হাই হাই আপু হাই আমি গ্লাছ খুলিব নোৱাৰো নহয় তো সিহঁত আহি পালেহি ক'ত যায় আৰু ক'ৰবাত লং জাৰ্ণিত যাব লগা হ'লে যে মোৰ আৰু বাৰ মানে হজমলা লাগিবই নহ'লে মাথা চাথা বিষাই ফটোগ্ৰাফাৰ হজমলা লৈ লৈছোঁ বিউটি চাওক মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এয়া ফটোগ্ৰাফাৰ চাওক মামা হাই একদম আৰু এতিয়া মই ছানৰুফ খুলি অকণমান ওপৰত উঠি ল'লোঁ ভিউটো এনজয় কৰিবৰ কাৰণে মানে গাড়ীৰ ভিতৰৰ পৰা শ্বুট কৰিলে অলপ ঘোলা ঘোলা হয় সেইটো কাৰণে বায়ে বাজনে কৈ আছে ওপৰত উঠি লোৱা ধুনীয়াকৈ শ্বুট কৰা চুলিৰ অৱস্থা নাইকিয়া হৈ যায় বতাহৰ কাৰণে কিন্তু ভাল লাগে বহুত নেচাৰটো এনজয় কৰিলে আৰু এটা কথা মোক ইনষ্টাগ্ৰামত 2-3জনে সুধিছিলে বা মানে নগাঁৱৰ পৰা ডিমা হাছাও ডিষ্টেঞ্চ কিমান নগাঁৱৰ পৰা ডিমা হাছাও ডিষ্টেঞ্চ 158 কিলোমিটাৰ হয় 4 ঘণ্টাৰ ৰাস্তা বহুত ভাল আগতকৈতো বহুত বেছিয়ে ভাল হৈছে তো আপোনালোকে আহিব পাৰে এক্সপ্ল'ৰ কৰিব পাৰে জেগা বহুত ধুনীয়া হয় আৰু এতিয়া আমি আহি পালোঁ ডিমা হাছাও চিমেণ্ট ফেক্টৰী তো এতিয়া আমি ইয়াত ৰখিম আৰু কেইটামান ফটো ল'ম তো ব্লগটো আপোনালোকে শেষলৈকে চাওকচোন আমি এতিয়া আহি umrangso পালোঁ তো এতিয়া বাইজনে কৈ আছে আমি কেইটামান ফটো ল'ব লাগে তো আমি কেইটামান ফটো লওঁ আমাৰ বাইজন ঠিক আছে জানেনে ৰাস্তাই ৰখাই তাৰপাছত নামা ফটো লোৱা আৰে হ'ল মোৰ মাহীৰ ল'ৰা কোৱা কিবা কি কম কোৱা কিবা কোৱা মই মোৰ কথাই নাহে মই আগতে চাব লাগিব ক'ব লাগে আগতে চাবলৈ প্ৰেক্টিচ কৰিব লাগিব নেকি হা ক'লে হ'ল কিবা মই কেতিয়া কোৱাই নাই মই ব্লগ চলক কোৱা হাই দিয়া তাৰপাছত মোক সাপোৰ্ট কৰিব কোৱা কোৱা আজি মন যায় তাকে কোৱা বেলেগ এটা চাই ইয়াত কম
এতিয়া নহয় এইটো কাটি দিয়কচোন নাকাটো আৰু আমি এতিয়া ফাৰ্ষ্ট যাম উমৰাংচু ডেমৰ ফালে আৰু বাকি গোটেইখিনি ৰাস্তা বহুতেই ধুনীয়া আছিলে জানেনে যেতিয়া ডেম যোৱা ৰাস্তাত ভিতৰত আমি সোমালো নহয় তেতিয়া এইখিনি ৰাস্তা অলপ বেয়া আছিলে একদম বৰষুণ পৰি আপোনাৰ মাটি আছিলে ৰঙা মাটি একদম পুৰা পিছল হৈ আছিলে এনেকুৱা একদম গাড়ী চাৰি অৱস্থা নাইকিয়া হৈ গৈছে তো তেনেকৈ আমি অলপ জেগা মানে পাৰ কৰিলোঁ বেয়া ৰাস্তা তাৰ পাছত আমি আহি পালোঁ উমৰাংচু ডেম তো ৰ'ব আপোনালোকক একদম ধুনীয়াকৈ যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম ফাইনেলি আমি এতিয়া আহি পালোঁ উমৰাংচু ডেম এতিয়া 12:45 মান হৈ গৈছে চাগে মোৰ মাথাটো অলপ অলপ বিষাই আছে আবু আবু জিজু জিজু এতিয়া মোক কিবা ক'ব মই জানো ক'ব আপুনি কিবা এটা ক'বতো ঠিক আছে ব্ৰিজৰ তলত বাচ্চা লৈ যাব মনা কৰি আছে মই ইয়াত যে ভোকা লাগি গ'ল যেনে ইয়াত আহিহে গম পালোঁ মানে ইয়াত পানী চানী মানে শুকাই আছে ন তো এইফালে বন্ধ হৈ আছে নহ'লে ইফালে এইখিনি যে মই কাৰোবাৰ ব্লগত চাইছিলোঁ পূৰা পানী পৰি থাকে ইমান বেছি ভাল লাগে নহয় তথাপি ৰ'ব দেখাই আছোঁ আপোনালোকক দেই এইফালে আজি বাহঁতৰ লগত অহা নাই নহয় যাওঁতে মই যাম হাই কোৱা কিবা কিয় ইয়াত উগ্ৰপন্থী আমি ভয় খোৱা নাই আমি পূৰা ৰাস্তাটো এনজয় কৰি আহিছোঁ আৰিফ আছিলে লগত ন অঁ বায়ে এক্সট্ৰাকৈ আছিলে জুমি বা মই আৰিফ লগত আমি মানে কথা পাতি আছোঁ বায়ে চাগে যাওঁতে মই যাম মোৰ অলপ মাথা বিষাই আছে বায়ে আজি তামাম ষ্টাইল কৰিছে বায়েও কৰিছে জুমি বায়েও কৰিছে আৰু এইফালে আছে বা জিজুহঁত মানে ল'ৰা ছোৱালীক লৈ দলঙৰ ওপৰত উঠিব মানা কৰিছে নাজানো কিয় আৰু আপোনালোকে যে ভিডিঅ'ত মানে ইমানখিনি এনজয় কৰিব নোৱাৰিব একদম ৰিয়েলত যিমানখিনি আমি কৰি আছোঁ নহয় সঁচাকৈ জেগাডোখৰ যে বহুত বেছিয়ে ধুনীয়া হয় তো আপোনালোকে ৰিয়েলত আহি চাব তেতিয়াহে আপোনালোকে গম পাব কেনেকুৱা জেগা হয় সমীপ কোৱা এই জেগাৰ বিষয়ে কিবা কোৱা তুমিতো জানা এইটো হ'ল উমৰাংচু বুলি কয় আৰু এইটো উমৰাংচু ডেম আহক উমৰাংচু ডেমটো চাই লওঁ সমীপ ষ্টাৰ্ট কৰ উমৰাংচু ডেম এইটো তেতিয়া পানী নাই পানী থাকিলে বহুত ধুনীয়া থাকে এতিয়া মানে পুৰা পানী ষ্টক কৰি ৰাখিছে সিহঁতে কাৰেণ্টৰ কাৰণে আৰু ইফালে হাই ভিউটো বহুত মজাৰ হয় আৰু কাৰেণ্ট সাপ্লাই ইয়াৰ পৰা হয় নেকি ইয়াৰ পৰা হয় কাৰেণ্ট সাপ্লাইটো মানে ইয়াতে কিবা কিবি আছে আৰু ইফালে আছে ভিউটো চোৱা ইমান ধুনীয়া তাত কি সেইকেইটা তাতে হোটেল বনাই ৰাখিছে থাকে পানী শুকাই গৈছে ন পানী থাকে আৰু এইফালে গল্ডফিল্ড দেখা গৈ আছে এইটো গল্ডফিল্ড বুলি কয় এই অলপ কি কোনটো এই অলপ দেখা গৈ আছে মানে সেইফালে আমি যাম পিছত ইয়াতে এটা 5-star হোটেল আছে ক'ত মানুহক যাব নিদিয়ে ইয়াতে ৰাখি চেক কৰি জাহাজত আছে ন জাহাজত আছে মানুহক এতিয়া সোমাব নিদিয়ে আকৌ ভয় খাই আছে বায়ে ভয় খাই আছে কেনেকৈ ধৰিছে আৰু এতিয়া আমি তলফালে নামি আছোঁ আৰু মোৰ হাতত আছে চেণ্ডেল কাৰণ খোজ কাঢ়োতে অলপ সুবিধা হ'ব এইটো কাৰণে মই চেণ্ডেল খুলি হাততে লৈ লৈছোঁ আৰু ভিডিঅ' শ্বুট কৰিব দিছোঁ মোৰ মাহী ল'ৰা চুমি মোক সি শ্বুট কৰি আছে আৰু আজি ৱেডাৰটো যে বহুতেই বেছি ধুনীয়া না গৰম না ঠাণ্ডা তো বিৰাট ভাল লাগিছে আৰু ইয়াত মই কেইটামান ৰিল বনাম তাৰপাছত কেইটামান ফটো ল'ম চবেই আৰু আমি ভাই ভনী 3জন আছিলোঁ জিজু আছিলে বাইজান আছিলে ইয়াত মিচিং আছে ৰিপাবা আৰু মুকাবিৰ দাদা আৰু ৰিপাবা আৰু মুকাবিৰ দাদাক আমি বহুতেই বেছি মিছ কৰিছোঁ তো ৰিপাবা আহিব পৰা নাই অলপ প্ৰব্লেম আছে ৰিপাবা সেইটো কাৰণে তাৰপাছত ইয়াত জুমি বা বাইজান মানে সিহঁতে বহিছে সিহঁতক কেইটামান ফটো লৈ
এয়া ফটো শ্বট হৈ আছে এয়া বিলকিস বাই এটা পোস্ট দিব পোস্ট এটা দি দিয়া ব্লগত আচ্ছা ওকে আমি মানে উমৰাংচু চেণ্টাৰত নামিছোঁ খাবৰ কাৰণে মানে মোৰ ভোক লাগিছে মোৰ বুলি নহয় চবৰে ভোক লাগিছে আৰু এইফালে কিনকিনীয়া বৰষুণ পৰি আছে এইটো এইটো আমৰেলা বনাই দিলো এই উনি দি তো বলো কিবা খাই লওঁ বহিলো ভাত নে পৰঠা কি অৰ্ডাৰ দিয়ে বাট ভাত নাই ও ভাত নাই বল বনাই থৈ নিদিয়ে আচ্ছা আচ্ছা সেইটো কাৰণে আমি ইয়াত পৰঠা খাম আৰু এইফালে হোটেল আছে ৰেষ্টুৰেণ্ট আছে তোমাৰ ভাত চাত একো খাব নালাগে এইটো খোৱা এইটো ও এইটো যে নহওক চলি যাব আৰু গিফট তোমাৰটো আহিব स्ट्रॉबेरी है ना सही है वाह सभी में पानी खो और कंप्यूटर बिस्कुट बिस्कुट है ना আমি লঙ্কা পড়া খাম লঙ্কা हेलो সবে খালি এটা কি আরে খালি কি কথা কিবা কিবি লৈ আছে দোকানৰ পৰা আৰু মোৰ এফালে হাত মোৰ মানে অলপ চৰ্দি লাগি আছে যে সেইটো কাৰণে মানে বায়ে মন কৰি আছে আইচক্ৰীম খাবৰ কাৰণে তো অলপ মানে গৰম হৈ লওক তাৰপিছত মই খাম কিন্তু মই খাম মন গৈ আছে চৰ্দি ঠাণ্ডা কিবা খালে যে বিৰাট ভাল লাগে জানেনে একদম টোটাল ব্যান্ড হ'ব লগে দাও জু मैक्सिमम दिमा सर কামান मार्केट एरिया बेंगली আছে और साइड एरिया कार्बी नेपाली পান খেল তাত मेन दिमा सर আহি পাই গ'লো গ'লফিল্ড যোৱা গেট আৰু ইয়াতে চাওক না কিবা লিখা আছে ৱেলকাম টু গ'লফিল্ড আৰু কিবা কিবি ৰুল ৰেগুলেশ্যন লিখা আছে ভিজিট টাইম 9 to 6 PM আৰু কিবা কিবি লিখা আছে এতিয়া সেইফালে গৈছে জিজু বাইজান আৰু সমী মোৰ আছে টিকেট ল'ব কাৰণে টিকেট কিমানকে 20 টকা তো আমি আহি ফিল্ডখনৰ ভিতৰত সোমালো এতিয়া আৰি বিয়া তুমি কিয় নামিছা তুমি মই এতিয়া বাহঁতৰ গাড়ীত আহিলোঁ হা এইখিনি জেগাত মানে বায়ে জিজুৱে মোক পুৰা ডাউন দি আছিলে কিবা কিবি দামী গাড়ীত আহিছোঁ সিহঁতৰ গাড়ীত নাহোঁ সেইটো কাৰণে পাছত বাহঁতৰ লগত আহিলোঁ আৰু ইয়াত মানুহবিলাক আছে ড্ৰিংক কৰি আছে কি হ'ল কোড ড্ৰিংক কৰি আছে ইয়াত এইবিলাক কি ড্ৰিংক কৰি আছে তুমি চোৱা নাই এইটো প্লেসটো কি কয় এইটো দেখাই দিয়া এইটো কি কয় প্লেসটো বুজিছো মই কৈছো হেৰি গল্ফ ফিল্ড গল্ফ GOLF গল্ফ মেইন লোকেশন হিয়ত গুছি গ'ল আৰু ইয়াত এই ফেলকন ফেষ্টিভেল যে হয় ইয়াতে হয় তো মোৰ বহুত আহা মন আছিলে হা ফেলকন ফেষ্টিভেল কিন্তু ফেষ্টিভেলতো আহিব নোৱাৰিম তো এনে আহিলোঁ আৰু এইফালে চাওক না মানে বহুত ডাঙৰ এৰিয়া হয় ফিল্ডখন যে ইমানেই বেছি বহল বহল হয় একদম চাৰিওফালে পাহাৰৰ মাজত হয় ফিল্ডখন আৰু চাৰিওফালে চৰাইৰ মাত আপোনালোকে চৰাইৰ মাতটো শুনিব পৰা নাই কাৰণ মই ভইচটো মিউট কৰি দিছোঁ সেইটো কাৰণে ভইচ অভাৰ দিব লগা হৈ আছে আৰু একদম শান্তিৰ জেগা কোনো চিঞৰ বাখৰ নাই মানে বহুতে ডাঙৰ বহল হয় ফিল্ডখন মানে আমি বেলেগৰ ভিডিঅ' চাই মানে যি ফিল কৰোঁ নহয় মানে আগত যিমান ভিডিঅ' দেখা পাইছোঁ নিশ্চয়কৈ যেতিয়া দেখিব নহয় তাৰ ফিল্ডটোৱে বেলেগ হয় তো আপোনালোকে আহক উমৰাংচু আহি ভিজিট কৰক তো তেতিয়াহে আপোনালোকে গম পাব কেনেকুৱা হয় আৰু ফিল্ডখনটো বহুত ডাঙৰ মই সবখিনি মানে ৰেকৰ্ড কৰিব পৰা নাই যিমানখিনি পাৰিছোঁ আৰু কৰিছোঁ তাৰিফ আহাৰ পাছৰ পৰা ফটো লৈ আছে ছোৱালীয়ে পোষ্ট দিছে আৰে আজিৰ দিনত 1000 ফটো চাগে হ'ব তোমাৰ ন 1000 নহয় 1500 হ'ব আৰে ফালে ভাইজান আছে ওলাই আছোঁ ইয়াত চাগে আছিলোঁ আধা ঘণ্টামান তো জেগাখন বহুত ধুনীয়া সঁচাকৈ মানে আমাৰ অসমৰ মানুহবিলাকে যে মানে এক্সপ্ল'ৰ কৰিবৰ কাৰণে মানুহে ভাবে যে জেগা নাই কিন্তু ঢেৰ জেগা আছে আমাৰ অসমত ইমান ধুনীয়া জেগা ন তো অসমত ফাৰ্ষ্ট ঘূৰি ল'ব লাগে তাৰ পাছতহে বাহিৰত যাব লাগে তো মোৰ চৰ্দি যে সেইটো কাৰণে মোৰ মাতটো অলপ বহি গৈছে তেনেকুৱা লাগি আছে মাতটো আৰু এইফালে মোৰ একাউণ্টটো মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিব IMF মাৰি চালে আহি যাব
So এফালে আমি নামিলো ইহঁতে কিবা কিবি খালে আৰু এফালে টয়লেটটো গ'লে বাইজান এটা বড় গুড়া উদ্দেশ্য দিয়ে এটা পুরো এতিয়া আমি মানে এতিয়া আমি আছো এতিয়া টাইম 5:30 হৈ গ'ল এতিয়া আমি আছো ডিমা হাছাও চেণ্টাৰত আছো উমৰাংচু চেণ্টাৰত আছো আৰু ইমান বতৰটো মানে ইমান ঠাণ্ডা লাগি আছে নহয় আৰু এফালে বাহঁত গৈছে আপোনাৰ চব্জি ল'বৰ কাৰণে কিবা কিবি খাব বস্তু ল'বৰ কাৰণে তো মই ওলোৱা নাই মোৰ গাটো বেয়া লাগি আছে যে হঠাৎ মানে মাথা বিষাই আছে চৰ্দি ইয়াত মানে ফ্ৰেছ চব্জি পোৱা যায় যে সেইটো কাৰণে বাইজানে কৈ আছে ইয়াৰ পৰা কেইটামান চব্জি লৈ যাব আৰু এইফালে আছে ৰশ্মি বা জিজু আৰু আৰিফে কি আনিছে আৰিফে কি হয় এইটো কেঁচা বুট জলকীয়া আদা পিঁয়াজ লোৱা মোক দিয়া মোৰ চৰ্দিটো মোক ভাল লাগিব আৰু এতিয়া চিঙাৰা আনিছো গামি আৰু ৰহা চাব ৰহা কোন হয় কি কথা আপোনালোকক পাছত কম এতিয়া নকম মই চিঙাৰা নাখাম আৰু মোৰ কাৰণে লৈ আহা না কেঁচা মটৰটো লৈ আহা আকৌ আৰু এতিয়া আমি আহি কঠীয়া তুলি জামত ফচিলোঁ আৰু ইয়াত মানে ভলীবম চলি আছে যোৱাবাৰ যেতিয়া আমি পানী মই গৈছিলোঁ ন তেতিয়াও মানে ভলীবম চলি আছিলে আৰু ভলীবমটো এমাহ চলে তেতিয়া আমি আধা ঘণ্টা জামত ফচি আছিলোঁ কিন্তু এইবাৰতো ক'ব নালাগে এইবাৰ প্ৰায় 2.5 ঘণ্টা চবৰে স্বাধীনতা আছে যিকোনো কাম কৰিব লগা হ'লে মানুহে মানে অলপ ভাবিব লাগে বেলেগৰ কথা ভাবিব লাগে এনেকৈ ৰাস্তা ব্লক কৰি দিব নালাগে বহুতৰে বহুত ইমাৰ্জেঞ্চি থাকিব পাৰে তো যি কি নহওক এতিয়া টাইম হ'ল 10:30 বাজি গ'ল আৰু আমি আহি নগাঁও পালোঁ তাৰপাছত আমি সোমালোঁ ঢালিয়া হোটেলত ভাত খাবৰ কাৰণে এতিয়াতো ঘৰ গৈ ভাত বনাই খোৱাটো সম্ভৱ নহ'ব দেৰি হৈ গ'ল বহুত আৰু আজিৰ দিনটো আমাৰ ভালে কুশলে পাৰ হ'ল আৰু তো আজিৰ দিনটো মানে বিৰাটেই ভাল গৈছে ক'ব গ'লে তো এতিয়া আমি ভাত খাই লওঁ আমি ভাত খাই এতিয়া অলপ বহিলোঁ আৰু বাইজানতে বিল পে' কৰি আছে তাৰপাছত মোৰ গাটো অলপ বেয়া লাগি আছিলে জানেনে একদম মানে চৰ্দি তাৰপাছত জ্বৰো আহিছে অলপ মন মাৰি বহি আছে কেলে ভাল লাগে ভাই খেলি আছে জিয়া আৰু এতিয়া ঘৰ যাম আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে জনাব